নমস্কাৰ, মই আজি আপোনালোকক আমাৰ ভাৰতীয় মানুহে কৰা 5টা ভুলৰ বিষয়ে ক'ম আৰু যদি পাৰে আপোনালোকে ভৱিষ্যতে এই ভুলকেইটা নকৰিবলৈ চেষ্টা কৰিব। এইটো কোনো মটিভেশ্যনেল ভিডিঅ' নহয়, মই মাত্ৰ নিজে যিখিনি অভিজ্ঞতা বা নিজে যিখিনি ৰিয়েলাইজ কৰিছোঁ সেইখিনিৰ পৰাই কৈছোঁ। আমি কৰা প্ৰথম ভুলটো হৈছে আমি কেতিয়াও নিজৰ ওপৰত ইনভেষ্টমেণ্ট নকৰোঁ। স্কুল কলেজৰ এডুকেশ্যন আমি যিখিনি পাওঁ সেইখিনি আমাৰ চাকৰি কৰিবৰ বাবে শিকাই কেৱল, আৰু ইয়াৰ দ্বাৰা আমি কোনো ডাঙৰ কাম কৰিব নোৱাৰোঁ। সেয়ে আমি যদি কিবা লাইফত ডাঙৰ কাম কৰিবলৈ ইচ্ছা কৰোঁ তেনেহ'লে আমি নিজৰ ওপৰত ইনভেষ্টমেণ্ট কৰিব লাগিব। আৰু এই নিজৰ ওপৰত ইনভেষ্টমেণ্ট মানে হৈছে কিবা চেমিনাৰ বা যিকোনো অনুষ্ঠান হ'লে তাত গৈ উপস্থিত থাকি তাৰ পৰা কিবা নলেজ আহৰণ কৰা বা সদায় কিবা নতুন নতুন শিকিবলৈ চেষ্টা কৰিব লাগিব। আৰু এটা কথা চাওঁ, আমি শ্বপিং কৰাত বা কিবা বস্তু দেখিলে তাক ভাল লাগিলে কিনিবলৈ যিমান ইচ্ছা কৰোঁ, কিন্তু তেনেকুৱাকৈ কিবা এটা বস্তু শিকিবলৈ হ'লে তাত আমি পইচা খৰচ কৰিবলৈ লগা হ'লে বহুত টান পাওঁ। আমি প্ৰায় সকলোৱে জানো ৱাৰেন বাফেট শ্বেয়াৰ মাৰ্কেটৰ বাচ্চা বুলি কয়, আৰু তেখেতক যেতিয়া কোনোবা এজনে কুৱেশ্যন কৰিছিল যে আপোনাৰ আটাইতকৈ ভাল ইনভেষ্টমেণ্ট কোনটো আছিল, তেতিয়া যিজন মানে সুধিছিল তেখেতে ভাবিছিল যে হয়তো ক'ব কোকা-কোলা, এপল আদিত ইনভেষ্ট কৰা পইচা, কিন্তু তেখেতে সেইটো নকৈ তেখেতে কৈছিল যে তেওঁ নিজৰ ওপৰত কিবা এটা চেমিনাৰত যোৱাৰ কাৰণে $100 ইনভেষ্ট কৰিছিল, আৰু সেইটোকে তেওঁৰ লাইফৰ আটাইতকৈ বেষ্ট ইনভেষ্টমেণ্ট বুলি কৈছে। আৰু তেখেতে লগতে এইটোও কৈছে যে যদি সেই $100 তেওঁ সেই বস্তুটো শিকাৰ কাৰণে ব্যৱহাৰ নকৰিলেহেঁতেন তেনেহ'লে আজি তেওঁ ইমান বিশ্বৰ আটাইতকৈ ধনী মানুহৰ তালিকাত নাথাকিলেহেঁতেন। সেয়ে বৰ্তমানতে নিজৰ ওপৰত ইনভেষ্ট কৰক আৰু গোটেই লাইফ টাইম ৰিটাৰ্ণ লাভ কৰক। আৰু আমাৰ দ্বিতীয় ভুলটো হৈছে আমি যিকোনো এটা বস্তু নিগেটিভলি ইউজ কৰিবলৈ অতি সহজতে শিকি লওঁ। আজিকালি হৈছে ইণ্টাৰনেটৰ যুগ, আৰু আজিকালি বহুত লোকে ইণ্টাৰনেটৰ পৰা বহুত লাখ লাখ টকা ইনকাম কৰি থকা বুলি ক'লেও ভুল নহয়। কিন্তু তেনে ক্ষেত্ৰত আমি কিছুমান মানুহে কি কৰিছোঁ, টিকটক, ফেচবুক, হোৱাটছআপ এইবোৰ কৰি কিনে আমি টাইমবোৰ ৱেষ্ট কৰি আছোঁ। আৰু তাৰ বাহিৰেও আমি বহুতে আজিকালি ইণ্টাৰনেট বুলি ক'লে পৰ্ন ভিডিঅ' চোৱাৰ কথাটোক লৈ কিনে বহুত বেয়া বুলি কয়, কিন্তু ইণ্টাৰনেট ইমানো বেয়া নহয় যে ইয়াৰ পৰা একো শিকিব নোৱাৰি। যদি আমি ইণ্টাৰনেট পজিটিভলি ইউজ কৰোঁ বা মোবাইল লেপটপ আদি ভালকৈ ব্যৱহাৰ কৰিব জানো তেনেহ'লে ইয়াৰ পৰা আমি বহুত ভাল শিক্ষা পাব পাৰোঁ। আৰু লেপটপ মোবাইলত আজিকালিৰ ল'ৰা ছোৱালীয়ে পাবজি খেলাৰ নামত প্ৰায় 4-5 ঘণ্টা টাইম এনে ৱেষ্ট কৰি দিয়ে। যদি এইখিনি টাইমত তেওঁলোকে পাবজি নেখেলি বা টিকটক নকৰি ইণ্টাৰনেটৰ পৰা কিবা এটা শিকিবলৈ চেষ্টা কৰিব লাগে, আৰু তেতিয়া কিবা এটা হ'লেতো নলেজ পাব, আৰু যিটো তেওঁৰ পিছত ভৱিষ্যতে কাম দিব, আৰু এইটোকে টাইম ইনভেষ্টমেণ্ট বুলি কয়। আৰু আমি আজিকালি ইউটিউবৰ পৰা প্ৰায় MBA লেভেলৰো কিছুমান বস্তু শিকিবলৈ পোৱা যায়, যিবোৰ শিকিলে তেওঁলোকে ভৱিষ্যতে কিবা এটা জব কৰাতে সুবিধা হ'ব বা প্ৰেক্টিকেলি বহুত কথা জানিব পাৰিব। সেয়ে ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাওঁ যে তেওঁলোকে যাতে পাবজি বা টিকটক এইবোৰত টাইম ৱেষ্ট নকৰি ইণ্টাৰনেটৰ পৰা কিবা এটা নতুন বস্তু শিকিবলৈ চেষ্টা কৰে। আৰু আমাৰ তৃতীয়টো ভুল হৈছে বেলেগৰ কথা শুনি বা বেলেগে কি ভাবিব সেইটো আমি ভাবি কিনে নিজৰ সিদ্ধান্ত চেঞ্জ কৰোঁ, আৰু আমি বেলেগে বেয়া বুলি ভাবিব বা এইটো কৰিলে আমাক হাঁহিব সেইটো ভাবি কিনে আমি নিজৰ সিদ্ধান্ত চেঞ্জ কৰি দিওঁ, আৰু ইয়াৰ ফলতে আমি নিজৰ লক্ষ্যত মানে নিজে এটা কিবা ভাল কাম কৰিব ওলালেও তাক আমি সেই ভয়তে সিদ্ধান্ত চেঞ্জ কৰি দিব লগা হয়। আৰু যাৰ এনেকৈ তেওঁলোকক মই এটা কথা কওঁ যে আজি মই এই ভিডিঅ'টো যেতিয়া বনাই আছোঁ তেতিয়াও মই আজি এইটো কথা ভাবি আছোঁ যে এইটো বনোৱাৰ পিছত মোৰ কথাবোৰ শুনি কোনোবাই হাঁহিব, কোনোবাই ভাল বুলি ক'ব, যোনে যি কওঁ সেইটো মই নেভাবোঁ। কাৰণ যিবোৰ মানুহে একো কৰিব নোৱাৰে তেওঁলোকে বেলেগৰ কথা আলোচনা কৰে। যদি তুমি একো কাম কৰি পইচা ইনকাম কৰিব পৰা নাই তেনেহ'লে ক'ব একো কাম নাই, সি এনে বহি আছে। আৰু যদি বেছিকৈ পইচা ইনকাম কৰিছা তেনেহ'লে ক'ব ই ক'ৰবাত বেয়া কাম কৰি কিনে পইচা ইনকাম কৰিছে। মুঠৰ ওপৰত মানুহে নোকোৱাকৈ নাথাকে, যি ক'ব সেইকাৰণে মানুহৰ ওপৰত বেছি গুৰুত্ব দি লাভ নাই। সদায় নিজৰ লক্ষ্য স্থিৰ কৰি লৈ নিজৰ লক্ষ্যত আগবাঢ়ি যোৱা ভাল। আৰু আমাৰ 4 নম্বৰ ভুলটো হৈছে আমি বেলেগক কপি কৰোঁ। বেলেগে যি কৰে দেখা পাওঁ বা কিবা এটা কৰি যদি ভাল ছাকচেছ হ'ব পাৰিছে আমি সেইটো কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু আমাৰ নিজৰ মনে কি কয় বা আমি যিটো কি কাম কৰিলে আমি সফল হ'ব পাৰিম সেইটো বস্তু আমি নাভাবোঁ। যদি কোনো এটা ল'ৰাই ইউটিউব কৰি ভাল পইচা ইনকাম কৰিছে তেনেহ'লে আমি সেই কামটো কৰাত লাগি যাম, কিন্তু আমি এসপ্তাহতে তাৰ পৰা মনটো ভাঙি যাব, কাৰণ আমাৰ মেইন লক্ষ্য
পইচাত হয়, যিহেতু এসপ্তাহতে বা অতি কম টাইমৰ ভিতৰত কোনোদিনে ইমান ডাঙৰ সফলতা অৰ্জন কৰা সম্ভৱ নহয়। আৰু ডাঙৰ সফলতা অৰ্জন কৰিবলৈ হ'লে তাত ধৈৰ্য লাগিব আৰু বেছি টাইম ইনভেষ্ট কৰিব লাগিব। সেয়ে আমি বেলেগক কপি নকৰি নিজৰ পেচন মতে বা নিজৰ মনে কি কয় আৰু নিজে কি কাম কৰিলে ছাকচেছ হ'ব পাৰিম বুলি মনে কয় সেই কামটো আমি কৰা উচিত। আৰু আমাৰ পঞ্চমটো ভুল হৈছে আমি ফাল্টু কামত বা ফাল্টু আলোচনা কৰি বেছি টাইম ৱেষ্ট কৰোঁ। এই ধৰক আমি কলেজত ফ্ৰেণ্ডবোৰ বহি থাকোঁ, তেতিয়া আমি প্ৰায়বোৰ ল'ৰা ছোৱালীয়ে পঢ়াৰ কথা কোনোদিনে আলোচনা নকৰে। তেওঁলোকে কিবা আল্টু ফাল্টু বেলেগ কথা আলোচনা কৰি থাকে, যিবোৰৰ পৰা আমাৰ কোনো লাভ নহয়। ঠিক তেনেদৰে এনে বেলেগ কিছুমান মানুহেও বহি কিবা এটা নতুন আইডিয়াৰ কথা চিন্তা নকৰে বা কিবা এটা নতুন বিজনেছ কৰিলে বা কিবা বেলেগ এটা কাম কৰিলে কিজানি সফল হ'ব পাৰি, সেইটো বস্তু চিন্তা নকৰি বেলেগৰ ভাল বেয়া দুখ গুণ এইবোৰ গাই থাকে। এইবোৰ কৰি থকাৰ পৰাতো আমাৰ একো লাভ নহয়, তাৰ সলনি আমাৰ অতি মূল্যৱান টাইমখিনি ৱেষ্ট হয়। সেয়ে মই বিশেষকৈ ষ্টুডেণ্টসকলক কওঁ যে যেতিয়া তেওঁলোকে নিজৰ লগৰ লগত বহি থাকে তেতিয়া তেওঁলোকে যাতে আল্টু ফাল্টু কথা আলোচনা কৰি টাইম ৱেষ্ট নকৰি নিজৰ পঢ়াৰ কথা আলোচনা কৰে, আৰু তেতিয়া নিজৰ পঢ়াখিনিও খুব সুন্দৰকৈ মনত থাকে। হিন্দীত এনেকুৱা টাইপৰ বহুত ভিডিঅ' পোৱা যায়, কিন্তু অসমীয়াত এনেকুৱা ভিডিঅ' বৰ বেছি নাই। সেয়ে মই এইটো ভিডিঅ' বনাবলৈ অলপ ট্ৰাই কৰিছোঁ। যদি এই ভিডিঅ'টো ভাল হৈছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।